कार्बी आंगलंग एंड असम वॉइस के दर्शकों को स्वागतम जनाते हुए आज आंसू ने एक प्रेस मीट किया। उसके बारे में आइए सुनते हैं। মাৰপিট কৰা এটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে আৰু গোটেই ঘটনাটো শিৱসাগৰৰ নাজিৰাৰ বুলি উল্লেখ কৰা হৈছে আৰু সেই যিটো ভিডিঅ'টোত তেওঁলোকক যিসকল লোকক অত্যাচাৰ কৰা হৈছে সেইসকল লোকক আছু জিন্দাবাদ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ধ্বনি দিবলৈ বাধ্য কৰোৱা হৈছে। এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাই স্পষ্ট কৰি দিওঁ যে আমাৰ কোনো বিষয়ববীয়া কৰ্মকৰ্তা এই ঘটনাটোৰ লগত জড়িত নহয় আৰু যিসকল লোকে এই গোটেই ঘটনাটো সংঘটিত কৰিছে আইন শৃংখলা হাতত তুলি লৈছে সেইসকল লোকক চিনাক্ত কৰি আমি তেওঁলোকক কঠোৰ শাস্তি বিহিবৰ কাৰণে প্ৰশাসনলৈ দাবী জনাইছোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ জৰিয়তে আচলতে যিটো আন্দোলনৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে, এটা আন্দোলন গণতান্ত্ৰিকভাৱে আন্দোলন আৰম্ভ কৰিব খোজা হৈছে, আন্দোলন আৰম্ভ হৈছে, এই গোটেই বিষয়টো এটা তৃতীয় পক্ষই হাত উজান দি গোটেই বিষয়টো এটা বেলেগ ফাললৈ ঢাল খুৱাবৰ কাৰণে অপচেষ্টাত লিপ্ত হৈছে আৰু এনেকুৱা ধৰণৰ প্ৰৰোচনামূলক কাম কাজৰ জৰিয়তে অসমীয়া জাতিৰ যিটো আৱেগিক চিন্তা চৰ্চা, অসমীয়া জাতিটোৱে কৰা চিন্তা, এই চিন্তাসমূহক বিপথে পৰিচালিত নকৰিবৰ কাৰণে আমি সকলো অপশক্তিক সকীয়াই দিছোঁ আৰু আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথাই গোটেই বিষয়টোৰ লগত আমাৰ কোনো ব্যক্তি জড়িত নহয়। ইতিমধ্যে জিলা প্ৰশাসনে এই বিষয় যিটো ভিডিঅ' ভাইৰেল হৈছে সেই ভিডিঅ'টো শিৱসাগৰৰ নহয় বুলি স্পষ্ট কৰিছে। আমিও এটা কথা স্পষ্ট কৰি কওঁ যে শিৱসাগৰ জিলাৰ ক'তো এই ঘটনা সংঘটিত হোৱা নাই আৰু ছাত্ৰ সন্থাই গোটেই বিষয়টোৰ লগত জড়িত নহয় আৰু নাজিৰা বুলি ভাইৰেল যিটো ভিডিঅ' কৰি থকা হৈছে গোটেই ভিডিঅ'টো ভাইৰেল কৰি আচলতে গোটেই প্ৰক্ৰিয়াটোকহে এটা বিপথে পৰিচালিত কৰাৰ ষড়যন্ত্ৰ অহৰহভাৱে কোনোবা পক্ষই অব্যাহত ৰাখিছে। এনেকুৱা ধৰণৰ আইন শৃংখলা হাতত তুলি লোৱা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি ছাত্ৰ সন্থাই খিলঞ্জীয়া মানুহৰ কাৰণে আমি সংগ্ৰাম কৰি আহিছোঁ। আমাৰ সংগ্ৰাম সদায় অহিংস গণতান্ত্ৰিক আৰু আমি নৰম পন্থাই আমি আন্দোলন কৰোঁ। আমি গোটেই প্ৰক্ৰিয়াটোক যাতে বিপথে কোনেও পৰিচালিত কৰিব নোৱাৰে, ছাত্ৰ সন্থাৰ অহিংস গণতান্ত্ৰিক আন্দোলন সদায় অব্যাহত থাকিব খিলঞ্জীয়া লোকৰ স্বাৰ্থত আৰু এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি কৰি কোনেও যাতে আন্দোলনৰ গোটেই বিষয়টো শিৱসাগৰক লৈ এটা যাতে বিষবাষ্প বিয়পাই নিদিয়ে, শিৱসাগৰক যাতে কোনেও তললৈ কৰিবৰ কাৰণে এনেকুৱা অপচেষ্টা অব্যাহত নাৰাখে, সকলোকে আমি সকীয়াই দিছোঁ। আচলতে গোটেই প্ৰক্ৰিয়াটোত শিৱসাগৰৰ মান মৰ্যাদাৰ বিষয়টো জড়িত হৈ আছে। শিৱসাগৰৰ মান মৰ্যাদাক লৈ খেলা নকৰিবৰ কাৰণেও আমি সকলোকে সকীয়াই দিছোঁ আৰু আইন শৃংখলা যিসকলে হাতত তুলি লৈছে সেইসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, অসম আৰক্ষীলৈ আহ্বান জনাইছোঁ আৰু বিয়াগুম তেওঁলোকৰ বিভাগ আছে। গোটেই ভিডিঅ'টোৰ যিটো অৰিজিনেল, ক'ৰ পৰা এই গোটেই ভিডিঅ'টো চাৰ্কুলেট হৈছে, ক'ত এই ভিডিঅ'টো কেপচাৰ কৰা হৈছে, গোটেই বিষয়টো উলিয়াই ল'বৰ কাৰণে আমি বিভাগবিলাক যিসকল আছে, অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু এই গোটেই বিষয়টো এটা জটি পেলাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি সংশ্লিষ্ট বিভাগ, প্ৰশাসন, চৰকাৰক আহ্বান জনাইছোঁ।